Hello everyone, welcome or welcome back to my channel. Our channel Stay Tuned with Papur আৰু এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে ওয়েলকাম কৰিছো। আজিৰ ভিডিঅ'টোৰ টুইষ্টটো কি হৈছে যে আমি বহুত দিনৰ আগতে জেঠাই ঘৰলৈ গৈছিলো। এইবোৰ লকডাউন নোহোৱাৰ আগতে মানে আৰু কৰোনাৰ সেকেন্ড ৱেভ নোহোৱাৰ আগতে আমি জেঠাই ঘৰলৈ গৈছিলো আৰু সেই ভিডিঅ'টো মই শুট কৰি ৰাখিছিলো, বাট মই পাহৰি থাকিলো ভিডিঅ'টো আপলোড কৰিবলৈ, ঠিক আছে। তো পাহৰি থাকিলো যেতিয়া মই আকৌ এইবোৰ ভিডিঅ' মানে এডিটিং কৰি থকা হৈছিল নহয়, পটককৈ মই দেখা পালোঁ যে এইটো ভিডিঅ'চোন মই আপলোড কৰাই নাইকিয়া। সেইটো কাৰণে মই সেইটো ভিডিঅ' আজি আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব। আৰু নেক্সট পাৰ্টটো জেঠাইহঁতকলৈ যোৱাৰ পৰা ঘৰলৈ অহালৈকে সেইটো হৈছে আগতে শ্বুট কৰা, আৰু নেক্সট পাৰ্টটোহে এতিয়া শ্বুট কৰা। তো ঠিক আছে, আপোনালোকে বুজি পালে চাগে, আৰু মানে মই বুজাব জানিছোঁ চাগে কথাটো। তো ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে চাই লওক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মই এতিয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যনছ অতি সোনকালে পায়। তেন্তে ব'লক দেৰি নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। হেল্ল', এতিয়া আমি আহি জেঠাই ঘৰত আছোঁহি। ৰাতিপুৱাতে আহিলোঁ, 8:30 ওলাই আহিলোঁ। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এইফালে। আৰু তুমি কিবা ক'বা? হাই গাইজ, ভালনে আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকৰ লগত কথা পাতিছোঁ আৰু তাৰপিছত এয়াই আৰু এইফালে খোজকাঢ়ি আছে। এইফালে ভাল লাগে মানে এনেকুৱা জেগাবোৰলৈ আহি। এইফালে পথাৰ আছে, পথাৰ ঢেৰ পথাৰ, আৰু এইফালে মাথাউৰিও আছে আৰু নৈও আছে, কিন্তু অকণমান দূৰ হয়। আগতে যেতিয়া থাকিবলৈ আহিছিলোঁ তেতিয়া আমি নৈফালে যাওঁ আৰু দেই, ভণ্টিয়ে মই। কিন্তু আজি নাযাওঁ, আজি যাবলৈ মন যোৱা নাই, অকণমান দূৰো হয়। আৰু তাতে ওচৰত মানে বিয়া আছে, আৰু বিয়া ঘৰৰ মুখৰ আগেদি যাবলৈ ভাল নালাগে নহয় এনেকৈ। তো সেয়াই অহাৰো আমাৰ টাইম হ'ল পিছে দেই। জেঠাই ঘৰ আমি পাওঁতে 10টা বজা নাই, আৰু তাৰ আগতে 10-15 মিনিটমান থাকোঁতে আহি পাই গ'লোহি। আৰু চাহ খালোঁ। চাহ খোৱাৰ পাছত এতিয়া বৌ আৰু মাহঁতি লগ লাগি ভাত বনাই আছে, ভাত খাম। এইটো জেঠাইহঁতৰ ঘৰৰ আগফালৰ ৰাস্তাটো দেখাই দিছোঁ। এইটো হৈছে জেঠাইহঁতৰ ঘৰ। তাৰপিছত এইটো ৰাস্তা, এইফালে এফালে গ'লে এনেকৈ যদি যায় মাথাউৰি পাবগৈ, আৰু এইফালে মানুহৰ ঘৰ আছে, কিন্তু নাযাওঁ আজি। আৰু এইখন মুখৰ আগত চব ইমান ডাঙৰ পথাৰ, এইফালে গৰু ছাগলী ম'হ আৰু চব আছে। তাৰপিছত এইডোখৰতে সৰুকৈ পুখুৰী এটা আছে। আগতে এইডোখৰতে নাও এখনো আছিলে পুখুৰীটোত, এতিয়া নাই বাৰু নাওখন, কিন্তু ভঙা চিঙা নাও বাৰু ভঙা চিঙা নাও এখন আছিলে। ফটো দুখনমান বোলো মাৰি লওঁচোন, ভাইটিক ক'লো মাৰি দে, আৰু সি ইমানেই বেয়া ফটো মাৰিলে নহয়, একো উপায় নাই, চেল্ফিকে মাৰিলোঁ। আৰু ইমান ৰ'দত মানে কি চেল্ফি মাৰিম নিজে মই মানে বহিলোঁ, থিয় হ'লোঁ, কিন্তু 10খনমান ফটো মাৰিলে তাৰে মানে এখনমানহে চাগে মোৰ ভাল লগা ফটো ওলালে নেকি। মই সঁচা ফটো মাৰিব নাজানে দেই, খং উঠি গৈছেগৈ। ইমান ৰ'দখনত ৰখিলোঁ, বহি দিলোঁ মানে পথাৰখনত গৈ, ষ্টিল ভালকৈ এখন ফটো লগাব নোৱাৰিলে, মানে মাৰিব নোৱাৰিলে। ইমান খং উঠিছে নহয় এতিয়া, উপায় নাই। আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছে। মই 1 ফেব্ৰুৱাৰীত বেলেগ এটা জব আকৌ পালোঁ। CSIৰ নিষ্ট যোৰহাটতে হয়, মোৰ একদম ঘৰৰ ওচৰতে হয়। তাত পালোঁ এজ এ প্ৰজেক্ট এছ'চিয়েট, তাত জইন কৰিলোঁ। আগতে আচলতে RRL আছিল, এতিয়া CSIৰ নিষ্ট কৰিলে। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ কথাটো। আৰু সেয়াই গৈ আছোঁ আৰু অফিচলৈ। ভালে লাগিছে বাৰু গৈ পেলাই নেকি, এজ এ প্ৰজেক্ট এছ'চিয়েট, প্লাছ লগতে চাগে PhD-টো কৰা হ'ব বুলি ভাবিছোঁ। আৰু কি হয় চাওঁ, আৰু আপোনালোককো জনাই গৈ থাকিম কি হৈ গৈ থাকে। ঠিক আছে তেন্তে চাই থাকক ভিডিঅ'টো, লগ পাই আছোঁ আকৌ আপোনালোকক। ভাত চাত খাই আজৰি হৈ আহিলোঁ। আহি পেলাইনি জেঠাইহঁতৰ পাছফালে এটা ৰাস্তা আছে, ৰাস্তাটোদি আহি আছোঁ। এইফালে বোলে কিবা নৈ এখন মানে পাইগৈ বুলি কৈছে, আৰু কিমান সঁচা কিমান মিছা নাজানো, ভাইটিহে কৈছে দে আমাৰ। তো আহি আছোঁ, কিন্তু দূৰলৈকে একো নৈ চৈ দেখা নাই। গৈ থাকোঁচোন কিমান দূৰ পাৰোঁ, তাৰপাছত চাম আৰু কি হয়গৈ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আমি আহি আছোঁ
আহিছোঁ আৰু জেঠাইক থৈ আহিলোঁ হুলস্থুল হৈছে দেই পুৰা হুলস্থুল হৈছে একো মাত চাত নুশুনে আৰু ঠিক আছে গৈ থাকোঁতে दिखा अपना दांत क्या आपके टूथपेस्ट में नमक है क्या आपके टूथपेस्ट में नमक है नमक हाँ क्या है चीनी नहीं आपका दांत का कलर तो पूरा ये हुआ ना येलो कलर का आपके दांत का कलर पूरा येलो कलर है ऐसा क्यों मतलब तुम्हारा तो क्या है तुम्हारा এতিয়া এটো ল্যাপটপটো খুলি লৈছো অলপ পেপাৰ ওয়াৰ্ক কৰিব আছে হেকিনি কৰি লওঁ আৰু যে গৰম প্লাস ইমান খুব বেছি গৰম এটা নহয় বাৰু আজি হলিও মানে এনেকে তলতে মই পাটিটো পাৰি লৈছো আৰু মোৰ বিৰাট ভাল লাগে এনেকে তলতে বহি লৈছো আৰু এইফালে যে এটো গাৰুটো গ্ৰীন কালাৰ দেখিছেনে নাই বাৰু পাছফালৰ পৰা উলিয়াই দেখাইছো এটো গাৰুটো এনেকে আউজি লৈ পেলাই নেকি আৰামছে কাম কৰি থাকিম এইফালে ষ্টেণ্ডো বনাই লৈছো এখন টুলখনত মানে মই দি লৈছো ল্যাপটপটো আৰু আৰাম কৰি ভাবিছো কৰি থাকো মানে অকণ মানে কি আৰাম কৰিয়ে বেছি ভাল লাগে মানে আৰু টেবুলতকে যে মই এনেকে তলত বেছি ভাল পাওঁ কিলে নাজান নিজে এটা জেগা বনাই লম তাতে মানে সব সুবিধা কৰি লম আৰামছে বহি লম মোৰ হেতুৱে বস্তু বেছি ভাল লাগে মানে মই কিয় নাজানো আৰু তো এয়াই তো ঠিক আছে তেন্তে মই কৰি লওঁ কামখিনি আজি যেহেতু মোৰ ভাত বনোৱাৰ পাল পৰে হেতু কাৰণে এয়া পাকঘৰত আহি পাই গলোহি আৰু এয়া দেখিছেই নহয় তেল দি পিয়াজ ভাজি আছো মানে এখন ভাজি বনাম দালি অলৰেডি বনাই হৈ গল ভাজিৰ কাৰণে মই জিকা আৰু আলু লৈছো একদম মছলা নিদিয়াকে বনাম এয়া জিকা আৰু আলু সৰু সৰুকে কাটি লৈছিলো পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত দি দিলো আৰু একদম সিম্পলকে সবে যেনেকে বনাই তেনেকেই বনাইছো আৰু আদা নহৰু মই ইয়াত দিছিলো পিছে দেই কিন্তু মই শুট কৰিবলৈ থাকি গল হেতু কাৰণে আপোনালোকক দেখুৱা নহব এইখিনিতে ভালকে লৰাই লম গুটেখিনি মিক্স হোৱাকে তাৰ পাছত জুখমতে হালধি দিম আৰু সোৱাদ অনুসৰি নিমখ দিম তাৰ পাছত সিজিবলৈ দি দিম আমাৰ সবজি ৰেডি হৈ যাব এয়া ঢাকন মাৰি দিছো যাতে সবজিখিনি ভালদৰে সিজে আৰু যেহেতু দাইল অলৰেডি বনালোৱে এতিয়া মই এটো বাৰ্নাৰ লগাই লৈছো কাৰণ ইয়াতে মই চাউল কেইটা উঠাই দিম আৰু চাউল মই ধুই মেলি প্ৰেছাৰত দি দিছিলো আৰু এয়া মই প্ৰেছাৰটো উঠাই দিছো আৰু এক চুটকিত মোৰ ভাত হৈ যাব আপোনালোকে এটা দেখি গম পায়ে যাব আৰু উঠাইছিলো হে এয়া হৈ গল আমাৰ ভাত সাত খাই আজৰি হলো আৰু নেদেখালো হেয়া কিনো দেখাই থাকিম আৰু ভাবিছো আজি ভিডিওটো ইমানতে শেষ কৰ নহলে ভিডিওটো বহুত দীঘলীয়া হৈ গৈ থাকিব আই হোপ আপোনালোকে আজি ভিডিওটো চাই ভাল পালে আৰু এটা নতুন ভিডিও লৈ অতি সোনকালে মই আপোনালোকৰ মাজলৈ আহি আছো টিল দেন বাই বাই